1957 চনৰ ফটো এখন কৰিব পাৰিছেনে ৰাস্তাটো এইটো তাহানিৰ জিএছ ৰোড সৰু জুৰি এটাৰ ওপৰত এখন কাঠৰ দলং মেঘৰ দেশৰ ফালে এই বাটে দিয়ে চেকুৰিছিল বগা চাহাবৰ ঘোঁৰা আজি অলপ নষ্টালজিক কৰিম আপোনাক তেতিয়াতো গাড়ীও নাছিল নিজঞ্জাল প্ৰকৃতিৰ মাজত নীৰৱে পৰি থকা তেতিয়াৰ জিএছ ৰোডেৰে খোজকাঢ়ি অহা যোৱা কৰিছিল বহু মানুহ পাহাৰৰ ওখ বুকুৱেদি উঠি নামি গৈ কিমান দূৰ পাইছিলগৈ তেতিয়া কোনে জানে কিছুমান ফটোত মাথো কাহিনী থাকে যেনে এইখন ফটো উত্তৰ নাথাকে কালি আপুনি যিখন পাণ বজাৰলৈ যায় সেইখন পাণ বজাৰ তেতিয়া আছিল এনেকুৱা ধৰিব পাৰিছেনে ফটোখনত থকা মানুহকেইজন গাত এৰিচাদৰ মেৰিয়াই কি কথা পাতি আছিল বাৰু তেওঁলোকে পথৰ দুকাষে থকা বাঁহৰ ঘৰবোৰ কাৰ নে গাত এৰিচাদৰ মেৰিয়াই কাৰোবাৰ বাবে অপেক্ষা কৰিছিল তেওঁলোকে কালৈ অপেক্ষা কৰিছিল একবিংশ শতিকাৰ এই গধূলিটোত এই যে আপুনি মই কিবা প্ৰকাৰে লগ হৈছো আৰু তেওঁলোকৰ কথা পাতি আছো এনে নালাগেনে এইবাৰ আন এখন ফটো চাওক ব্ৰহ্মপুত্ৰৰ বালিচৰৰ পৰা ফটো কোনে তুলিছিল নাজানো কি দেখিছে সেয়া সৌটো শুক্ৰেশ্বৰ মন্দিৰৰ ঠিক তলতে গেটৱে অফ আছাম নাৱত আহি ইয়াতে গুৱাহাটীত ভৰি থৈছিল বগা চাহাবৰ দলে বগা চাহাব মানে ব্ৰিটিছৰ কথা কৈছো ৰ'ব পুৰণি গুৱাহাটীখনত আপোনাক মোৰ সৈতে মোৰ এই সফৰ ইয়াতেই শেষ নহয় 1950 চনত বৰ ভূঁইকঁপ আহিছিল প্ৰচুৰ ক্ষতি হৈছিল গুৱাহাটীৰ পথ ফাটি চিৰাচিৰ হৈছিল বখলে এৰাইছিল মাটি ভয়ংকৰ ভূমিকম্পটোত অৱশ্যে ঘৰত ফাট মেলিবলৈ পকীঘৰ প্ৰায় নাছিলেই তেতিয়া এই যে প্ৰচণ্ড জোকাৰণিত ফাট মেলা পথটোৰ দুয়োকাষে পানীৰে চপচপীয়া পথাৰ দেখিছে তেতিয়াৰ গুৱাহাটীত পথাৰেই আছিল বেছি নবীন নগৰ অনিল নগৰ তেতিয়াও আছিল জলাশয়ৰ দৰে ধান খেতি কৰিছিল মানুহে বেলতলা দিছপুৰ আছিল একোখন গাঁও দিনতে হাতী ওলাইছিল জিএছ ৰোডত জুৰণিৰ কথা শুনিছেনে জুৰণি আছিল গুৱাহাটীৰ প্ৰথমখন চিটি বাছ এই যে ফটোত দেখিছে এইখনেই জুৰণি ফটোতে জুৰণিৰ মালিকৰ পৰিয়াল আপুনি বাৰু কটনত পঢ়িছিল নেকি নপঢ়িলেও কটন আমাৰ আবেগ কটন আমাৰ নষ্টালজিয়া নপঢ়িলেও আপোনাৰ চিনাকি যেতিয়া এই ফটো দুখনৰ সৈতেও চিনাকি কৰাই দিছো এইটো তাহানিৰ কটনৰ কেমিষ্ট্ৰি ডিপাৰ্টমেণ্ট এইখন তেতিয়াৰ কটন কলেজ অসমাহিৰ নবীন বৰুৱাৰ কটন কলেজ পঢ়িছে যদি আপুনি এইখন কটনতে ইতিমধ্যে বিচৰণ কৰি থৈছে কটনৰ ঠিক কাষতেই এইটো পাণবজাৰৰ গীৰ্জা দেখিছে কেনে আহল বহল চৌহদ আছিল আচলতে বগা চাহাবৰ বাগি ৰখোৱাৰ বাবে চৌহদটো বহলকৈ ৰাখিছিল তাহানিৰ দিনত মহামায়া আছিল কটনত পঢ়াসকলৰ এক আড্ডাৰ স্থলী ইয়াতো আছিল তাহানিৰ মহামায়া এয়া পুৰণি বাণী মন্দিৰ তেতিয়া অভিজাত প্ৰকাশন গোষ্ঠী এইখন পুৰণি দিনৰ BRM চৰকাৰী আইন মহাবিদ্যালয় ফটোত এইখন তাহানিৰ খ্ৰীষ্টান হাস্পাতাল এতিয়া এনে ঘৰক চহকী মানুহে চিধাই জুপুৰি বুলিয়ে ক'ব ফটোত দেখাৰ পিছলৈ অৱশ্যে হাস্পাতালখনক এই ৰূপ দিয়া হৈছিল এইখনো কিন্তু পুৰণি ফটো বলক এইবাৰ যান জঁট ভাঙি উভতি আহোঁ আজিৰ গুৱাহাটীলৈ